অসমীয়া পাঠ নামৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। নিয়ৰ পাঠৰ অনুশীলনী প্ৰশ্নসমূহৰ উত্তৰ দ্বিতীয় খণ্ড। প্ৰশ্ন তলৰ শব্দবোৰৰ অৰ্থ লিখা। উত্তৰ ফটিক, নিৰ্মল অথবা স্বচ্ছ। শুভে শব্দৰ অৰ্থ হৈছে সাজে। হেঙুলি শব্দৰ অৰ্থ হৈছে হেঙুলি দৰে বৰণ। নিজম শব্দৰ অৰ্থ হৈছে নিঃশব্দ নীৰৱ। নিচুক শব্দৰ অৰ্থ হৈছে মনে মনে থাক। প্ৰশ্ন পাঠৰ অন্তৰ্মিল থকা শব্দবোৰ লিখা। উত্তৰ ধোৱা, যোৱা। হাঁচি, নাচি। মণি, কণী। ভাহি, পাহি। প্ৰশ্ন শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। টোপনি, নিদ্ৰা। ঘুমতি, বেলি, পুৰুষ। পানী, নীৰ, জল। সপোন, স্বপ্ন অথবা সামাজিক। আকাশ, নভ। চকু, নয়ন। ফুল, পুষ্প। প্ৰশ্ন বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। চিঙা, যোৰা লগা। পুৱা, গধূলি। নিজম, কোলাহল। সৰগ, মৰত। দিন, ৰাতি। হাঁহি, কান্দোন। প্ৰশ্ন বাক্য ৰচনা কৰা। মুকুতা, মুকুতা শামুকৰ পেটত পোৱা যায়। পাহি, ফুলৰ পাহিবোৰ লেৰেলি গৈছে। শুভে, ফুলেৰে গছজোপা শুভে। নিচুক, তৰাবোৰে নিচুক কথাটি হিয়াত সাঁচি ৰাখিছে। ফুলজুপি, ফুলজুপি বতাহত হালি জালি আছে। ফটিক, নিজৰাটোৰ পানী ফটিকৰ দৰে। প্ৰশ্ন এটা শব্দত প্ৰকাশ কৰা। যি আনৰ উন্নতি দেখিব নোৱাৰে। পৰশ্ৰীকাতৰ। একে মাকৰ সন্তান। সহোদৰ। যাৰ ঘৰ বাৰী নাই। অঘৰী। যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে। অবিবেচক। যি আগেয়ে হোৱা নাই। অভূতপূৰ্ব। প্ৰশ্ন তলৰ খাণ্ড বাক্যবোৰেৰে বাক্য ৰচনা কৰা। তৰা নৰা ছিঙি। বিদ্যালয় যাবলৈ দেৰি হোৱা বাবে ৰীতাই তৰা নৰা ছিঙি দৌৰিছে। আকাশত চাং পতা। পৰীক্ষাত প্ৰথম হোৱাটো তাৰ বাবে আকাশত চাং পতাৰ দৰে। পানীৰ তলৰ কাঁইট, পানীৰ তলৰ কাঁইট বৰ বিপদজনক। কথা চহকী। বিনন্দ এজন কথা চহকী লোক। হিয়াৰ আমঠু।
নীৰৱ আইতাকৰ হিয়াৰ আমঠু। অলিক সপোন, ধনী ব্যক্তি হোৱাটো মোৰ বাবে অলিক সপোন। চকু চৰহা